নহং নহংহে লাগি গেছি কেন মই যে বাপেক হম কিবা দেখোন খবৰ পাত্ৰী নাই ও সেইটোৰে হবি তই বাপেক অলপ সময় লাগব মা কচমি জন্ম নহলে ভাল আছিলে জন্ম হয়ে ই মোৰ মাটি সম্পত্তিতে বাধা দিব ইমান দেৰি লাগে না দেখছা না দেখছা আই মানুহ তো ইয়াৰ কথা শুনিছা না এই বেংগৰাৰ সম্পত্তিত ইমান লোভ হৈছে তেনে তাক বেংগৰাই কম নে মূৰ্খই কম নে বান্দৰে কম কবাই নৰং দে মানে যি ভাবা ভাবি থাক মই কিন্তু বিৰাট দুখ পাইছো জন্ম নোহাটোক লাগি তোৰ ইমান মৰম ইমান দিনে মই থাকিলো তনে মোৰ অলপ কথা নাভাবলি তই আগতে মোৰ কথা শুনি ল এইগিলা চব তোৰে তাক একো বস্তু দিব নোৱাৰা মোকে চব দিব লাগিব আই গেছতি মই যে ইমান হুলস্থুল কৰছা বাপেক হম বুলি পৰীক্ষা নিৰীক্ষা দেখো ভালকে কৰোৱাই নাই ইটাও ভালকে থিৰা হোৱা নাই নহয় ইটানো থিৰে হ'বই মেম সাহেব আৰু গেলে তই এটা কাম কৰিবিচোন কিনো তই তাইক লগৰ তই ডাক্তৰক দেখাই লৈ আহিবি ঠিক কথাই কৈছা ইবাৰ ময়ে লৈ যাব লাগিব নিয়াটো নিবি কিন্তু জিলাপি ভালকে চাবি সিবোৰে নেংতে যিহে উল্টা পাল্টা হৈছি ভাবলি ভয়ে লাগে ইমান চিন্তা কৰবা নালগে মই লগত থাকিম নহয় ই বেংগৰাৰ মৰম মা কচুম আৰু ডাক্তৰ তাত যাব তো এই সাহেব কেন কাটলিও কাটা নাযায় ইডালনো কেনকে খামে তেৰি মৰাটো বুৰ্বক নেকি তই বুঢ়া বাহাৰ গছ খাই নেকি ইডাল বুঢ়া নেকি উলিয়াই উলিয়াই ভাবছিলো মা কচুম ইমান গৰম ঐ ক'ত পলাইছ তই এইফালে এইফালে এফালে 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 কি হৈছে মানুহবোৰ ক'ত ঘৰৰ মানুহগিলা থাকবা লাগে বসুমতাৰী আছেনে নাই খাপলা আছে কিন্তু বসুমতাৰী নাই নহয় কি কথা ক'ব আহিছ খাপলা বসুমতাৰী এটা মানুহৰে নাম হয় নেকি আছে যদি মাত মাটি ডিং ঐ সাহাব আপোন কাকা হা ৰচোন ৰয় কি কৰা আমি চাফা কৰি লওঁ কেনেকৈ কৰিবি মৰাটো কি পুলিচ আহিছে পুলিচ পুলিচ আহিছে আহিছি ঐ পলাব নালাগে ভয়তে ময়ে মাতছোং আপোন কাকা কি? পুলিচ মামা হাকিয়া মাতছি মই মাতছো কাম আছে যো ভয়ে লাগে শুনে একো নকৰে আহ পুলিচ লুকোৱাই ভাল হে প্ৰভু কিনো কৰব ছাৰ এই মাটিখিনিৰ কাৰণে ইহঁতে বহুত খেলি মেলি লগাইছে গিলা ছাৰহঁত আছা ৰগিলে এটা কাম কৰচোন ছাৰহঁতৰ কাৰণে 2 বাতি লৈ আমি চাহ নাখাওঁ সেই চাহৰ কথা কোনাই চেৰেপৰ কথা কৈছি সেইকাৰণে বাতি দিয়া কথা কৈছি আমি এইবোৰ নাখাওঁ কি ফাল্টু কথা কৈছে আমি আহিছো মাটিবাৰী সংক্ৰান্তৰ কেছটো লৈ পেলাই আমি মণ্ডল অফিচত গৈ পেলাই গোটেই কথাখিনি গম পাইছো ছাৰ আপোনালোকৰ কাম আপোনালোকৰ অফিচৰ মতে মানে আইন মতে যি কৰিব লগা আছে আপোনালোকে কৰি যায় আৰু আমাৰ মতে আমি কৰিম আমি কেছটো দি দিম কিজানি আমি মাটিটো ঘূৰাই পাওঁ নে কি কিবা এটা কৰিব লাগিব মাৰাজ চলি বুলি কৈছো আজি তোৰ পিঠনে চেছ কৰি দিম মোক মাৰ বাচাই চাই মাৰা নহয় আজি ফালি পেলাও দস্তি ভালে বলে কৈছো নামিয়া যদি ভালে বলে কৈছো টেষ্টি কিউ টেংকা কুৰছাই কিয় এনে কৈছো বেটা আমাৰ ঘৰ মাটি চব লৈ গৈছা আজি মাটি কৰি দি নামিয়া লুজ কেৰেক্টাৰ কাজল কাটি দি তলত পুৰি যাব দি কাটি দি এতিয়া কেনে মই যাম নামিয়া নামিয়া মাৰপিট নকৰবি নামিয়াও নকৰবি নামো এতিয়া কান পাইছা নামো মোৰতো একো কৰা নাই না আইবি না যাই আছো ভালে নামাৰবি দে নামিম নামো কচমটো আমাৰ লগত ডাঙৰ খেলা খেললি খেলা নাই তো খেলা খেলা নাই নহলে এইগিলাখান কেনেকে হল হা দিম বেটা তোক আজি এতিয়া কথা পাতি লাভ নাই তোক কিয় কাটা নাই জানা না হা তই যাই জেষ্টিক কব লাগব ইবে জেষ্টিক মাৰি মল্লাক নেকি কি হইতা বিধানে গেল পুলিশ কেৰেক্টাৰ এতিয়া যদি কিবা হয় আমাৰ কি হ'ব আমিতো ফাঁচি যাব লাগব অলই ভাল অলপ ভাল ওলাব লাগব চিন্তাতে মোৰ মাথাটো গীত গীতাই গেছি
কি যে বেয়া দিন আহিল মোৰ হয় দে চাহাব তই যদি এখন ঘৰত থাকবা নাপা আমাকনো কিনো বস্তু দিবি তইনো মই এতিয়া ভিক্ষাৰী ঐ চাহাব আমি ইয়াৰ বে জোৰজা থাকিম নহয় তাতে অলপ মাটি মোক ঠিক কৰি দিবি হা এই অলপ নহয় চব লিখি দিম হা চব লিখি দিবি আমাক কিন্তু তোৰ নামত নহয় তোৰ বাচ্চাটোৰ নামত দিম আলহী নাহতে ভাতত টকাৰ কৰিব লগা হ'লে আই লুজ কেৰেক্টাৰ তই মনে মনে থাকছন মা কচোন তই ইমান লেতেৰা মানুহ হা মই তোৰ লগত ইমান দিন কষ্ট কৰিলো মোক লিখি দিব নোৱাৰলি এতিয়া মোৰ বাচ্চাটোৰ নামৰহে লিখিব পৰা হলি তই হা এই তিৰ অকৰা নেকি তই আও ও আপুৰ কাকা ইগলাখান আপনি কি কৰবা ওলছি এই আই লুজ কেৰেক্টাৰ তই চুপ থাক আই গেষ্টিক কিন্তু তো তোৰ নিজৰে চলি হ'ব কিয়নো বুজি পাও নাই তই তাতে কি হ'ল মই হলে ইমান দিন কষ্ট কৰিলো মোৰ নামত দিব নোৱাৰলা এতিয়া হলে তাৰ নামত দিব পৰা হৈছি মাথা গৰম ই বাচ্চাটোৱে বিয়া আৰু চাহাব তুই এক নম্বৰ বিয়া চব গম পাই গেলো ময়ো হে তেৰে মাথা গৰম হৈছে নেকি কোবাই নৰং দে কোনখন দুনিয়াত থাকে নহয় কি ভাবা চিন্তা গিলা কৰি থাকে ও আপুৰ কাকা এনেই মাতি নহয় দাবা ধৰছি আৰু ভাগ কৰবা ধৰছি আপনি হে তেৰি মনে মনে থাক তহঁতে মোক মাথাটো গৰম কৰি দিছা চব বেংৰা জাত ঐ চাহাব এই ৰুগিলি মেম চাহেবে যে জিলেপিক লৈ গৈছি ডাক্তৰ তাত সেইটো ডাক্তৰকে দেখাব নেকি নহয় এই হস্পিটেলত দেখাব হয় নেকি পিছলে আজি ভাল খবৰটো পাম না আহিবতো কিয় আহিব ইমান দুখৰ দিনতো এটা যে ভাল খবৰ পাম তাৰ কাৰণে মোৰ মনটো শান্তি লাগি আছে আৰু মোৰ মনটো কি ভাল লাগি আছে আৰু আমি নতুনকে ঘৰ এটা বান্ধিম তিৰি ঘৰ বনাব নালাগে বনোৱাই আছে খালি চাফ চিকুণহে কৰিব লাগে বহুত পুৰণি ঘৰটো একদম জংঘল হৈ গৈছে দেও ফুটছুট ওলাবো নেকি চাহাব সেই তিৰেকো তেওঁ বহুত নাথাকে মানুহ ওচৰত থাকে নহয় সিহঁতে চোৱা চিতা কৰি থাকে তাৰমানে এইখিনিতে অলাংতে সুমংতে চাহ চুই কৰি থাকে ঠিকে আছে দেই পিছে তই এটা কাম কৰ এতিয়া বস্তু বান্ধি গিলা বান্ধ কালিতো এখন ঘৰ এৰি যাবই লাগিব আমি তইনো কি আমাৰ চিন্তা কৰিব লাগে তই কোৱাৰ আগতে চব বস্তু মই এটা এটাকে বস্তাত বান্ধি লৈছো ভালে কৰছা দে পিছে ঐ গেষ্টি ইমান বস্তু বান্ধি ললিও এটা বস্তু কিন্তু সদায় থাকি যাব ইয়াতে কিনো বস্তু চাহাব এইখন ঘৰত মৰম স্মৃতিবিলাক ইমান মনত পৰি থাকিব এইখন ঘৰতে উঠা বহা কৰিছিলো কিমান ধেমালি কৰিছিলো কিমান নাচিছিলো সেইগিলা কথা মনত পৰি থাকিলে মই কেনেকে ভাগ্য যি আছে তাকে হ'ব আৰু